এটা সৰু কাহিনী লিখিছোঁ য'ত অভিনয় কৰিব মোৰ লগৰ কেইজন আৰু মই। কাহিনীটো বাৰু লিখা হৈ গ'ল, এতিয়া লগৰ কেইজনে বা কি কৰে সুধিয়ে চাওঁ। ফোনটো কিয় ৰিচিভ কৰা নাই, জানি বুজি কৰা নাই নে গম পোৱা? আগতেতো কেতিয়াও এনেকুৱা নকৰে, মই ফোন কৰাৰ লগে লগে ৰিচিভ কৰে নাইবা কল বেক কৰে, কিন্তু আজি বুজা নাই। সিহঁতে বাৰু মোক বেয়া পাইছে নেকি, মই যে সিহঁতক ভিডিঅ' বনাবলৈ জোৰ কৰি থাকোঁ? কিন্তু সিহঁতেতো কৈছিল আমি একেলগে ভিডিঅ' বনাই যাম আৰু একেলগে আগবাঢ়ি যাম বুলি, কিন্তু আজি কি হ'ল এনেকুৱা?